ডক্টৰ ভূপেন হাজৰিকাদেৱক দূৰদৰ্শন কেন্দ্ৰযোগে সম্প্ৰচাৰ হোৱা এটি অনুষ্ঠানত এটা প্ৰশ্নত সোধা হৈছিল, হাউ ডু ইউ মেনেজ টু ৰিমেইন ছ' য়াং? অৰ্থাৎ আপুনি কেনেকৈ ইমান ডেকা হৈ থাকে? উত্তৰত ভূপেন হাজৰিকাদেৱে কৈছিল, বিকজ আই ডোণ্ট ক্ৰাই মাছ এণ্ড ৱেন এভাৰ আই ফিল লাইক ক্ৰাইং, আই ক্ৰাই এণ্ড হেল্প মাই চেল্ফ। Because I don't cry much. And whenever I feel like crying, I cry and help myself. এণ্ড পজিটিভ থিংকিং ফৰ টুমৰো, আই ডোণ্ট লুক বেক মাছ। মই পিছলৈ উভতি চাই চাই খোজ নাকাঢ়োঁ। উজুতি খালেও খাম আৰু তথাপিও মাৰি দিওঁ জাপ, গৈ থাকোঁ। এনেদৰেই জীৱনত নানান বিপদৰ মাজেৰে গৈ আছোঁ আৰু গৈ আছোঁ। তাৰপাছত তেওঁ কৈছিল, মই আপোনালোক সকলোকে উপদেশ হিচাপে কওঁ, পিছলৈ উভতি নাচাই আগখিনি ভাল হ'বই লাগিব বুলি যদি এটা ইতিবাচক মনোভাৱেৰে জীৱনটো কটোৱা যায়, উশাহ নিশ্বাস লোৱা যায়, তেনেহ'লে সকলো ঠিকেই হয়। তাৰপাছত তেওঁ কৈছিল যে মোৰ এতিয়া 77 হ'ল, কিন্তু এই 77টো এটা সংখ্যা যেন লাগে, বয়স যেন নালাগে। ডক্টৰ ভূপেন হাজৰিকাদেৱৰ এই দৰ্শনে আমাক শিকায় যে সঁচাকৈ ডেকা হৈ থকাৰ ৰহস্য কেৱল শৰীৰটোত নিহিত হৈ নাথাকে, মানুহৰ মনোভাৱত নিহিত হৈ থাকে। আপোনাৰ কিমান বয়স হৈছে, আমি কিমান দিন জীয়াই আছোঁ, তাতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে যে আমাৰ মনটোত কিমান জোৰ আছে, আমাৰ মনটো কিমান সতেজ হৈ আছে। ভালে থাকিব, নিজৰ যতন ল'বলৈ একেবাৰে নাপাহৰিব। I forget about, I don't look back much. মই পিছলৈ উভতি চাই চাই খোজ নাকাঢ়োঁ। যদি খালেও খাম আৰু তথাপি মাৰি দিওঁ জাপ, গুচি যাওঁ গৈ। এনেকে নানা বিপদৰ মাজেদি গৈ আছোঁ।